ইয়াত এটা কথা ভাল হৈছে আগতে পূৰ্বতে কি হৈছিলে ৰাস্তাবিলাক পিচ হোৱা নাছিলে মানে ৰাস্তাবিলাক বনোৱা নাছিলে এতিয়া আৰু ভালকৈ বনাইছে সব ভাল লাগিছে আহিব আপোনালোকেও সো আমি এতিয়া আহি পালোঁ আমাৰ গন্তব্যস্থল নে কি ক'ব এইটো তো যিয়ে নহওক মুঠতে আমি আহি পালোঁ আৰু ক'ব পাহৰিছোঁ আগতে ক'ব লাগিছিল এতিয়াহে মানে ক'ব ধৰিছোঁ যে আমি আহিছোঁ আজি বাৰেগাঁৱৰ যিটো মানে জলপ্ৰপাত এই জলপ্ৰপাতটো চাবলৈ আহিছোঁ দেখিছে এইবাৰ আমি অলপ তললৈ যাব লাগিব তলেদি গৈ পেলাইহে তাতে উঠিব পাৰিম শিলবিলাকত এইটো ৰাস্তাটো অলপ বাৰু বেয়া তথাপিতো লাহে লাহে কামবিলাক চলি আছে ভাল হৈ থাকিব ভাগৰ খুব লাগিছে ইমান ধুনীয়া বাপৰে কি কম আমি এতিয়া যাব ওলাইছোঁ দেখিছে আৰু পৰিৱেশটো ভাল লাগিছে খুব আপোনালোকেও আহিব ইয়ালে সব ভাল লাগিছে আৰু
আমি যাব ওলাইছোঁ দেখিছে আমি এৰি থৈ আহিলোঁ চ' এতিয়া যাওঁ ঘৰত আপোনালোকে আহিব একদম মই চিয়'ৰ কৈছোঁ গেৰাণ্টি দিছোঁ মই যে ইয়াত আহি ভাল লাগিব চ' ইয়াত তাকেতো চব বস্তু ওলাইছে কি বস্তু এইকেইটা কি এয়া কি হয় নহয় এইটো হেৰি ন ৰবাব টেঙা এইটো কিমানকৈ বিকি আছে ৰবাব টেঙাটো নহয় এয়া এনে 10 টকাকৈ কিন্তু এইটো লোকেল চিপছ এইটো নাই হ'ব এটাই হ'ব এইটো কলৰ পৰা বনাইছে এয়া ৰাস্তাবিলাক পকী কৰি আছে চ' ভাল হ'ব আৰু ইয়াৰ পৰাতো বেছি দূৰ নহয়ে ৱাটাৰফল চ' এয়া ৰাস্তা চ' কেনেকুৱা লাগিছে সন্ধিয়া পুৱা ইয়াতে আহি পেলাই লাগিছে আৰু আমি কেনেকৈ আহিব লাগিব ইয়াতে যদি আহোঁ বাৰেগাঁৱৰ যিটো ৱাটাৰফল কেনেকৈ আহিব লাগিব সেইটো কোৱা ফাৰ্ষ্ট টাইম মিৰ্জা হয় লহাৰঘাট তাৰপিছত লহাৰঘাট হয় যিটো চান্দুবি অহা ৰাস্তা তেনেকৈ আহিব লাগিব চান্দুবি পাৰ হয় বাৰেগাঁও বুলি কয় সেই বাৰেগাঁওখনত আহি কিনে ক'লে হ'ল যে বাৰেগাঁও ৱাটাৰফল কোনফালে তেতিয়া মানুহখিনিয়ে দেখাই দিব আৰু এইফালে আহিবৰ কাৰণে বহুত সহজ আপোনালোকে আহিব দেই ৰাস্তা ভাল আছে আমাৰ